Halo kangen kayom, apa lupa kompas sudung sokatam zona semua itu nonton video lo kintu বহুত দুখ বহুত দুখ মোৰ আজি বহুত দুখ মই অন গৈ পুৰি এখন কৰাটো বহুত দুখ লাগিছে মোৰ মোবাইলটো অলৰেডি বেয়া হৈ গ'ল মই ভিডিও বনাব পৰা নাই স্ক্ৰিন কাম নাইকিয়া হৈ গ'ল ডিসপ্লে কাম নাইকিয়া হৈ গ'ল কোলা ঝাডাৰ জাং মই হৈ গ'ল এই কাৰণে একো এটা ভিডিও বনাব পৰা নাই আৰু ভিডিও বনাব পৰা নাই এটো কাৰণে এডিট কৰিব পৰা নাই কি কৰিম মই বুজি পোৱা নাই এই কাৰণে আপোনালোকক ভিডিও দিব পৰা নাই আৰু মোক মোৰ চেনেলটো যোনে সাবস্ক্ৰাইব কৰিছিল থ্যাংক ইউ সো মাচ বহুত ধন্যবাদ জ্ঞাপন কৰিছো মই সাবস্ক্ৰাইব মানুহবিলাকলৈ আৰু আশা কৰো মই আপোনালোকে কৈ দিবাখন মোক আৰু যে মই চেনেলটো আৰু চলাম নে নচলাম বেলেগ এটা মোবাইল লৈ পেলাই মই চলাম নে নচলাম আৰু ড্ৰোন এটাও মই অৰ্ডাৰ দিছিলো এই ড্ৰোনটো মানে অহা নাই তুমি বহুত দুখৰ অৱস্থা হৈ আছে মোৰ সব পালে দুখৰ অৱস্থা হৈ আছে এটো কাৰণে মোৰ মোবাইল একদম কাম নাইকিয়া হৈ গ'ল মোৰ একো দেখিব পৰাগে নাই এডিট কৰিব পৰা নাই ভিডিও বিলাক আৰু বহুত আশা আছিল আপোনালোকক জেগা দেখুৱা জেগা মানে বেলেগ ঠাইত গৈ বেলেগ লোকেশনত গৈ আপোনালোকক দেখুৱা আৰু মোৰ ভিডিও যোগেদি আপোনালোকক কিছুমান কথা শিকাব বুজা আৰু আপোনালোকে ভাবি চাওকচোন এনেকুৱা এটা মোবাইল যত নেকি আপুনি ইমান মৰম চেনেহ কৰি ৰাখে মোবাইলটো এই মোবাইলটো যেতিয়া বেয়া হৈ যায় কেনেকুৱা দুখ লাগি যায় তবে মোৰ বহুত পুৰণা মোবাইল মানে মই 19 নে 20তে লৈছো 19তে লৈছিলো 19ত লৈছিলো 19ৰ এতিয়া 22 হৈ গ'ল আৰু কেইবছৰ মান তবে বহুত তথাপিতো দুখ লাগিছে মোৰ ইমান মৰম ইমান মানে কি কম ইমান ভালকে ৰাখিছিলো মোবাইলটো এতিয়া মোবাইলটো বেয়া হৈ গৈছে তুমি খবৰ একো নাই আজি 2 দিনৰ পৰা মোৰ মাথাটো বেয়া হৈ আছে মানে ভিডিও বনাব পৰা নাই আৰু 2 দিন হৈ গ'ল আৰু কেইদিনমান বেয়া লাগিছে আপোনালোকক ভিডিও দিব পৰা নাই বহুত জায়গা যাবলৈ আছিল নেক্সট ড্ৰিম আছিল আপোনাৰ বেলেগ এটা জায়গালৈ যত নেকি যাব পৰা নাই মোবাইলটোৰ কাৰণে মোবাইল বেয়া হৈ গ'ল তবে আপোনালোকে মোক কমেন্ট বক্সত জনাব আৰু মই মোবাইল এটা নতুন লৈ পেলাই ষ্টাৰ্ট কৰিম নে নকৰিম আৰু মোৰ যদি চেনেলটোক আৰু ভাল পায় আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব আৰু মোৰ মোবাইলৰ যিটো অৱস্থা আছে মই অকমান আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম যত নেকি মোৰ মোবাইলৰ কন্ডিশন কেনেকৈ হৈ আছে ওকে গাইস ধৈৰ্য ধৰক অকমান গাইস স্টাৰ্টিং এনেকুৱা অৱস্থা লাহে যোৱাই গ'ল নেক্সট আপোনালোকে চাব পাৰে এনেকুৱা অৱস্থা মানে নেযায়গে আৰু গম নাপাওঁ এইকাৰণে মাথাটো কাম নাইকিয়া হৈ গ'ল মানে আৰু এনেকুৱা হৈ গৈছে ধৰিব পৰা নাই কি বা হৈছে কি এইটোৱে আপোনালোকে দেখিব পৰা মতে এটা দেখিছে নহয় এনেকুৱা হৈ যায় মোবাইলটো এই কাৰণে ভালকে এডিট কৰিব নোৱাৰো কেতিয়াবা ৰখিব কেতিয়াবা মন গলে যাব মন গলে নেদেখুৱাব মন গলে দেখুৱাব এই কাৰণে দুখৰ অৱস্থা চলি আছে মোৰ বাকি আপোনালোকে কমেন্ট কৰি জনাব মই কি কৰিলে ভাল হ'ব ওকে বাই